হে গাইজ পুনৰ এটা নতুন ভিডিঅ' লৈ মই সাজিদ আৰু আপোনালোকে চাই আছে সাজিদ ভাই ইউটিউব চেনেল। এতিয়া প্ৰায় 3টাই বাজিল আৰু এতিয়া গৈ আছো আমি নলবাৰী, কাৰণ আজি চাব গৈ আছো পুষ্পা। पुष्पा सिर्फ एक नाम नहीं है, पुष्पा मतलब ब्रांड। তো বলকতে পুষ্পাটোক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে পুষ্পাটো এতিয়ালৈকে চাইছে এটা কমেণ্ট কৰিব, আৰু যদি চোৱা নাই ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আছো বৰ্তমান আমাৰ ঘৰৰ কাষতে, আৰু আজি পুষ্পাটোখন ৰঙিয়াৰ হলত চাম। আমাৰ ইয়াৰ পৰা প্ৰায় 25-30 কিলোমিটাৰ মান হৈ যায়। আৰু বহুত দিনৰ মূৰত মিনমাৰ লগত ভিডিঅ' বনাই আছো। বাকী মিনমা কি খবৰ? বাকী আছো দে আৰু তন্দুৰ কৃপেত তো যি নহওক বাৰু। তো আজি ভাবছো আমি অলপ পুষ্পাটো চাই আহোঁ, যিহেতু মানে ভাইচটো বহুত হাই, একবাৰ চাই আহোঁ। আৰু যিহেতু পাৰ্চনেলি মই আলু জোন ৰশ্মিকা মন্দ্ৰা শ্ৰীলীলা এটা বিগেষ্ট ফেন। এটা কথা কওঁ, চবৰে এটা ভাল লগা বস্তু থাকে। কিছুমানে চিনেমা চাই বহুত বেছি ভাল পায়, মই সিমান এটা ভাল নাপাওঁ। যদিও এই পুষ্পাটোখন বহুতৰে মুখত শুনি আজি চাব যাব ওলাইছো মিনমাইৰ লগত। জেকেট টেকেট লৈ লৈছো, মানে আহোঁতেতো ঠাণ্ডা লাগবই গেৰাণ্টি, যিহেতু ঠাণ্ডাৰ দিন পৰিছে। আৰু এইকেইদিন মানে এনেকুৱাকে ভিডিঅ' দিব পৰা নাই, 2-এটা প্ৰমোচন ভিডিঅ' দি আছো, আপোনালোকে বেয়া চেয়া নাপাব। এনেতো প্ৰমোচন ভিডিঅ' নবনাওৱে, সেই কেতিয়াবা পইচাৰ অসুবিধা হ'লে বনাব লগা হয়। আমি ভিডিঅ'টো বনাই দিওঁ সিহঁতক, বনাই দিয়ে আৰু আমাক কিবা অলপ পইচা দিয়ে, আৰু সেই পইচাৰে এনেকৈ ঘূৰি ফুৰি ইউটিউবতে খাটি আছো। আৰু আপোনালোকে সেই প্ৰমোচনবোৰ ৰিয়েলকৈ ভাবি নল'ব। বেছি দেৰি নকৰো, বলক গৈ থাকো, কাৰণ চৌ কেইটাৰ পৰা আছে? 6:30 পৰা আছে। আমাৰো প্ৰায় 1 ঘণ্টামান লাগব যাই পাওঁতে। লাহে গৈ থাকো বলক। এতিয়া আপোনালোকে কমেণ্ট কৰিবচোন ভিডিঅ'টো ক'ৰ পৰা চাই আছে আপোনালোকে। পুষ্পাৰ মিউজিক এটা লগাই দিছো, শুনি গৈ থাকো বলক। আজি যেনেকে মিউজিক লগাই শুনাই আছো আপোনালোকক, ভিডিঅ'টোত কপিৰাইট নাহিলে ৰক্ষা। আৰু আহিলোকে আহিব দে, আৰু আপত্তি নাই। এয়া পালো নলবাৰী টাউন, নলবাৰী ইয়াত থমথমা বাছ ষ্টেণ্ড। আৰু আপোনালোকে বেয়া চেয়া নাপাব, মোৰ চৰ্দি লাগি আছে, সেইটো কাৰণত ভইচটো ক্লিয়াৰ হয়। এয়া পালো থমথমা বাছ ষ্টেণ্ড। ইয়াৰ পৰা ৰঙিয়া কেই কিলোমিটাৰ আছে? চাব লাগব গুগল মেপত। মানে ৰঙিয়া যাই পাইছো মই, কিন্তু ইয়াৰ পৰা কেই কিলোমিটাৰ সেইটো মই ইয়াৰ পৰা 15 কিলোমিটাৰ মান হ'ব চাগে। আৰু থমথমা বাছ ষ্টেণ্ড পাৰ হৈ আহিলো বহুতখিনি। সেয়া পালো, আমি ৰখিলো ইয়াতে, দোকান এখন দেখিলো, ইয়াতে কিবা অলপ খাই লওঁ। আৰু মিনময় তই কি খাবি? কুচকুচ খাওঁ, কুচকুচ। আৰু কুচকুচ কিনিলো, খালো 1 পেকেট, 5 টকীয়া দেৰি আছে নাপিয়া। এতিয়া গৈ থাকো ইয়াৰ পৰা ৰঙিয়া আছে 12 কিলোমিটাৰ, আৰু চিনেমাখন আৰম্ভ হ'ব 6:30 বজাত। এতিয়া বাজিল 4টা, আৰামছে যাই পাম। আৰু ডাইৰেক্ট আহি পালো ৰঙিয়া চিনেমা হল। কিন্তু এটা ডাঙৰ কথা হ'ল, মানে আমি চাব পাৰিম 6:30 ন, কিন্তু এতিয়া বাজিল 4টা, 4:30 বাজিল, মানে 1 ঘণ্টা 1.5 ঘণ্টামান আৰু ৰখিব লাগব। আমি একো নাই বাৰু, 4:40 অলপ টাইম ৰখিব লাগব। আৰু তো ৰখি দিম বাৰু, পুষ্পা আমি চামে আজি। এতিয়াতো আমি বহুত টাইম ৰখিব লাগিব। সৌটো চিনেমা হলৰ আগেদি চাহৰ দোকান এখন আছে, চাহ খাই ল ৰ'ব, মজা চাহ বনাই বুলি ইয়াতে, পকৰা আৰু চাহ খাই ললো। এতিয়া টিকেটটো কাটি লওঁ প্ৰথমে, মানে মানুহ ভিৰ হোৱা নাই বৰ্তমান, তো মানুহ ভিৰ নহয়, টিকেটটো কাটি লওঁ নে কি কয়? তাৰপিছত এনে বাহিৰত ঘূৰা ঘূৰি মানে অলপ দেৰিকে বোলে মানুহ ফুল হৈ যাব কাউণ্টাৰত, টিকেট কটা মানুহ। এতিয়াতো মানুহে নাই, 4-5টা মান আছে। আমি কাটি লওঁ টিকেটটো, টিকেট কাটি ললো। এতিয়া আন্ধাৰে হ'ল, টাইম 6:06। এতিয়া কথাটো হ'ল কি, ই এটা চাৰ্ট পিন্ধি আহিছে, মই চুইটাৰ পিন্ধি আহিছো, তথাপিতো ঠাণ্ডা লাগি আছে। আৰু ইয়াত ঠাণ্ডা নালকে থাকবো। তাকেতো এতিয়া চুইটাৰ এটা কিনি লওঁ, তাৰপিছত চিনেমা চাম। টাইমো বেছি নাই, আৰু 20 মিনিট আছে, তো 20 মিনিটৰ ভিতৰত চুইটাৰটো কিনিব লাগব আৰু যাবও লাগব। ৰঙিয়াৰ কাপোৰৰ মাৰ্কেট এখন, ইয়াতে আৰ্মিৰ কাপোৰ বহুত পোৱা যায়, চব আৰ্মিৰ কাপোৰে। ইয়াতে চুইটাৰটো আমি চাই ললো, সেইটো চুইটাৰে কিনিব মিনময়। কিনি ললো চুইটাৰ, এতিয়া গৈ আছো। আৰু টাইমো বেছি নাই, কিমান টাইম আছে? 10 মিনিট। এতিয়াতো আৰু ঠাণ্ডা লাগা নাই? মই কৈছিলো না তেতিয়াই, কেনেকুৱা মানুহে, বাপৰে, সোমাম কেনেকে? এতিয়া কিবাকে সোমাই যাব লাগে, আমি সোমাই গৈ ভিডিঅ'টো বনাই আছো ৰ'ব। আৰু পুৰা ভিতৰত আহি চিটত বহি ললো একদম। আৰু মিনময় একদম মজা আল্টি। এতিয়া অলপমান দেখুৱাই দিছো, আমি বহিছো তলত, সেই ওপৰতো বহিব পাৰি। ওপৰত অলপমান পইচাটো বেছি, তলত কম। এতিয়া অলপমান এডভাৰটাইজ দেখাই, চিনেমা আৰম্ভ হ'বই আৰু 3-4 মিনিটমান আছে চাগে। মই অলপমান বেছি জোচত কৈ আছো নেকি আজি?話が通じねえと意味がねえ。আৰু এতিয়া অলপমান হাফ টাইম দিছে, বাহিৰত ওলাই আহিলো কিবা কাৰণে খাব। আৰু মিনময় ভাল লাগিল নে চাই? এতিয়া আৰু ভিতৰত যাওঁ আৰু আপোনালোকক যি পাৰো অলপ দেখুৱাই দিছো। ডাইৰেক্টলি দেখাব নোৱাৰো না, কপিৰাইট আহিবই চাগে এই ভিডিঅ'টোত, কপিৰাইট গেৰাণ্টি। মজা চালো পুষ্পাটো, যোনে চাইছে গমে পাইছে, একদম আল্টিমেট হৈছে বে। কি ক'ম, এতিয়া বহুত ৰাতি হ'ল, ঘৰত গৈ থাকো আমি।
10টা উৎস এই 10টা উৎসত আমি প্ৰায় 1.5 ঘণ্টামান লাগি যাব আমাৰ যোৱাতে হয় না 1.5 ঘণ্টামান লাগি যাব বলক 12টামান বাজব আৰু যাই পাওঁতে এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু কেনাই ঠাণ্ডা দিছি চুইটাৰ পিন্ধছো তথাপিতো কমা নাই বাইক নাই অলপমান বতাহটো পাই সেইটো কাৰণত তো দিয়ক লগ পাম এটা নেক্সট ভিডিঅ'ত বাই বাই